চৰ্দি লাগিলে প্ৰথম দুদিনমান ডিঙি সুৰসুৰাই থাকে, দুই এটা হাঁচি, ইয়াৰ পিছত অৰস নাকৰ পৰা পানী ওলায়। প্ৰথমে শুদ্ধ পানী ওলায়, ফটফটীয়া পানী। 1-2 দিনৰ ভিতৰতে সেই পানী বীজলুৱা পদাৰ্থলৈ পৰিণত হয়, যাক আমি হেঙুন বুলি কওঁ। নাক বন্ধ হৈ পৰে। হেঙুনবোৰ ঠিকমতে নোলালে মূৰৰ বিষ, জ্বৰ হ'ব পাৰে। পিছে এই হেঙুনবোৰনো কি, কেনেকৈ ই সৃষ্টি হয়, ইয়াৰ ওপৰতে আজিৰ এই ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰায় 200 বা 200তকৈ বেছি ভাইৰাছ আছে, যিবোৰ চৰ্দিৰ নিচিনা সংক্ৰমণৰ বাবে দায়ী। ইয়াৰ ভিতৰত অন্যতম হ'ল ৰাইনো ভাইৰাছ। 50%তকৈ অধিক ঠাণ্ডাজনিত সংক্ৰমণৰ বাবে এই ৰাইনো ভাইৰাছকেই দায়ী কৰা হয়। এই ভাইৰাছে আমাৰ শ্বাসতন্ত্ৰৰ ওপৰৰ অংশ আক্ৰমণ কৰে আৰু এই অংশৰে কোষবোৰত থিতাপি লৈ বংশ বৃদ্ধি কৰে। ফলত এই অংশৰ প্ৰদাহ হয় আৰু ফুলি যায়। মিউকাছ মেমব্ৰেন নামৰ এই অংশত থকা কোষবোৰ ধ্বংস হয়। এই কোষবোৰ ধ্বংস হোৱাৰ ফলত এই মৃত কোষ আৰু ৰসবোৰ নাকেৰে বাহিৰলৈ ওলাই আহে। এয়াই নাকৰ পানী বা হেঙুন। কেতিয়াবা এই মৃত কোষৰ সংখ্যাৰ পৰিমাণ ইমানেই বেছি হয় যে ই নাক বন্ধ কৰি দিয়ে। এই সময়ছোৱাত নতুন নতুন কোষৰ জন্ম, ধ্বংসৰ লগতে আমাৰ শৰীৰ নিজা প্ৰতিৰোধী বীজাণুবোৰেও সংগ্ৰাম চলাই থাকে ভাইৰাছৰ বিৰুদ্ধে। এই কোষৰ ধ্বংস আৰু কোষৰ ওপৰত পানী আৰু হেঙুনে আৱৰি ৰখাৰ বাবে আমি সাময়িকভাৱে ঘ্ৰাণ শক্তিও হেৰুৱাওঁ। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।